নমস্কাৰ প্ৰিয় দৰ্শক, আজি আপোনালোকক ক'বলৈ ওলাইছোঁ তামৰ পাত্ৰত পানী খালে বা আহাৰ খালে আমাৰ কি লাভ হয় আৰু কি লোকচান হয়। প্ৰাচীন কালৰে পৰা তাম ধাতুক বিভিন্ন কামত ব্যৱহাৰ কৰি অহা হৈছে। আমাৰ পূৰ্বপুৰুষসকল বেছিভাগেই হাতত তামৰ আঙুঠি পৰিধান কৰিছিল। তেওঁলোকে জানিছিল যে তামৰ লগত মিশ্ৰিত হৈ যিকোনো খাদ্য যেতিয়া শৰীৰত প্ৰৱেশ কৰিব, ই শৰীৰৰ বিভিন্ন ধৰণে সহায় কৰিব। আজিৰ আধুনিক চিকিৎসা বিজ্ঞানেও তামৰ উপকাৰিতাৰ কথা কয়। আধুনিক জীৱনধাৰাত তামৰ ব্যৱহাৰ সীমিত হৈ আহিল। কেৱল যেন ধৰ্মীয় কাম-কাজতেই সীমাবদ্ধ হৈ পৰিল একালৰ অভিজাত্য আৰু ঐতিহ্যতাৰ প্ৰতীক তামৰ পাত্ৰবোৰ। তাম এবিধ অতি উচ্চ বিদ্যুৎ আৰু তাপ পৰিবাহী বিশিষ্ট কোমল ধাতু। অষ্টধাতুৰ অন্যতম তামৰ উপকাৰিতাৰ বিষয়ে ভালদৰে জানিলে আপুনিও হয়তো আচৰিত হ'ব। তাম্ৰজলৰ ইতিহাস ভাৰতত হাজাৰ বছৰ পুৰণি। তামৰ উপকাৰিতাৰ সম্পৰ্কে চিকিৎসকে কি কয় জানো আহক। ১ নম্বৰ, তাম ধাতুৰ ব্যৱহাৰে যৌৱন দীঘলীয়া কৰে। ২ নম্বৰ, শৰীৰৰ ক্ষত আৰু ঘাঁ শুকুৱাত সহায় কৰে। ৩ নম্বৰ, থাইৰয়ড গ্ৰন্থি নিয়মীয়া আৰু স্বাস্থ্যৱান কৰে। ৪ নম্বৰ, কেন্সাৰ প্ৰতিৰোধ কৰে। ৫ নম্বৰ, মেলানিনৰ অধিক উৎপাদনত বাধা দি ছাল উজ্জ্বল আৰু বগা কৰে। ৬ নম্বৰ, ৰক্তহীনতা দূৰ কৰে। ৭ নম্বৰ, যদিহে আপুনি আৰ্থ্ৰাইটিছ ৰোগত আক্ৰান্ত, তেন্তে তামৰ পাত্ৰত পানী খোৱা আপোনাৰ বাবে উপকাৰী। ই বিষ নিয়ন্ত্ৰণ আৰু নিৰাময় কৰে। গৱেষণা মতে, তামৰ পাত্ৰৰ পানী সেৱনে শৰীৰৰ ওজন কমোৱাত সহায় কৰে। ৯ নম্বৰ, পেটৰ অসুখ ভাল কৰে আৰু পাচন তন্ত্ৰ সুনিয়ন্ত্ৰিত কৰে। ১০ নম্বৰ, হৃদপিণ্ড সবল আৰু স্বাভাৱিক ব্যৱস্থাপন কৰে। ১১ নম্বৰ, মগজু সুনিয়ন্ত্ৰিত, সক্ৰিয় আৰু স্বাস্থ্যৱান কৰে। তামৰ পাত্ৰত পানী সেৱনৰ উপকাৰিতা একাধিক। কিন্তু চিকিৎসকসকলৰ মত অনুসৰি ই যিহেতু এবিধ ধাতু, গতিকে নিৰ্দিষ্ট জোখতকৈ অধিক সেৱন শৰীৰৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। শেহতীয়াভাৱে বিশ্বৰ বিভিন্ন দেশত তামৰ গুণাগুণ সম্পৰ্কে গৱেষণা কৰি আছে। ৱাশ্বিংটন ষ্টেট ডিপাৰ্টমেণ্ট অৱ হেল্থৰ মতে, যদিহে আপোনাৰ দেহে খাদ্যতে উপযুক্ত পৰিমাণৰ তাম পাইছে, তেনেহ'লে কিমান পৰিমাণৰ পানী দেহত লাগে সেই কথা আপুনি বিবেচনা কৰি চাব লাগিব। অধিক সময়ৰ বাবে তামৰ পাত্ৰত থৈ খোৱা পানী কেতিয়াবা দেহৰ বাবে বিপদজনকো হ'ব পাৰে। যদিহে আপুনি তামৰ পাত্ৰত খোৱা পানী সকলো সময়তে খাব বিচাৰে আৰু যদিহে আপোনাৰ কোনো ধৰণৰ ৰোগ আছে, তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ লৈহে আগবাঢ়ি যোৱাটো ভাল হ'ব। আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে, লাইক এটা কৰি কমেণ্ট কৰি আৰু নতুন বন্ধু-বান্ধৱীক ভিডিঅ'টো চাবলৈ শ্বেয়াৰ কৰি দিব আৰু নতুন দৰ্শকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।